বা প্ৰাপ্তি কি কৰিছা হে ঐ এইফালে যাব নলিয়াবা এইফালে যাব নলিয়াবা হা ই পেলাই বাৰান্দাত নালাগে মই উলিয়াই দিম দিয়া মই পেলাম দিয়া আৰু এইজনী হ'ল আমাৰ ডাঙৰ ছোৱালী প্ৰাপ্তি মইতো তাইক আইমন বুলি মাতো আৰু তাই দেখিছেনে মোক ইমান সহায় কৰি দিয়ে মই গা পা ধুই নাহোঁতে ঘৰ সাৰি একেবাৰে ৰেডি মই ৰাতিপুৱা অলপ ধ্যান প্ৰাণায়াম কৰোঁ গতিকে তাই কৈছে তাইকো শিকাব লাগে গতিকে তাইকো মই শিকাই আছোঁ আৰু প্ৰাপ্তিয়ে কৈছে তাই হেনো মোক ফ্ৰী হেণ্ড এক্সাৰচাইজ শিকাব মই হেনো বহুত মোটা হৈ গৈছোঁ আৰু মই তাইক প্ৰাণায়াম শিকাম আৰু তাই মোক এক্সাৰচাইজ শিকাব হেনো দীঘলকৈ উশাহটো লোৱা এই বস্তুটো ন এইটো ইয়াত এনেকৈ দিয়া আঙুলিটো এনেকৈ দিয়া মা এনেকৈ দিয়া হাত একদম ষ্ট্ৰেইট এইটো এনেকৈ হাত দুখন এনেকৈ দিয়া এই পইণ্টটোত থাকিব লাগিব হা এইখিনি ন এইটো গিলাচত আছে এইখিনি গিলাচত আৰু নথওঁ ন তুমি দিবা এইফালে তুমি এইটো ন পানী আছে তাত মই ধুই দিম সজাই দিয়া বেম্বো ট্ৰি এইটো ৱাটাৰিং নহয় এইটো বেম্বো ট্ৰি এইটো ইয়াত থাকিব ন ইয়াতে মানি প্লেণ্ট দিম নে দুটা ভাল লাগিব ন হা ইফালে দিবা ধুনীয়াকৈ দিয়া এইখিনি ইয়াত ভৰাই দিয়া তুমি দিয়া কৰিলে এতিয়া আমাৰ ধুনীয়া তাত ৰেডি হৈ গ'ল তাত থৈ দিওঁ ধুনীয়াকৈ হা মই ধৰিম ক'ত থবা এইটো ইয়াতে থবা ধুনীয়া লাগিছে দেচলাইটো দেখা নাই বেম্বো ট্ৰিটো এইটো বেছি হ'ব নেকি থাকক এনেকৈ মানিমুন নহয় মানি প্লেণ্ট আৰু তোমাৰ বেম্বো ট্ৰি অকণমানিকৈ টাব এটা আনিছিলোঁ আৰু ঘৰৰ ছাইডতে মই এয়া মানি প্লেণ্ট পাৰিছিলোঁ বেম্বো ট্ৰিডাল কিন্তু মই ঘৰৰ পৰা আনিছিলোঁ দেই যেতিয়া আনি দিছিল আৰু এইডাল এনেকৈ মোৰ দুৱাৰ মুখতে সজাই দিছোঁ ৰুমটো এটা সৰু ৰুমটোত ধুনীয়াই লাগিব গছজোপা আৰু এইটো যিহেতু ৰখাটো ভাল গতিকে মই মোৰ ৰুমতে এনেকৈ এইটো ৰাখিলোঁ আৰু এইটো হ'ল এইটো জলকীয়া পুলি আৰু এইটো মটৰৰ নিচিনা অকণ খুব খাবলৈ খুব ধুনীয়া হয় ইফালে তাৰ এল'ভেৰাটো দিছোঁ ইফালে এইজোপা লেতেৰা হৈছে আজি চাফা কৰিম অকণমান খুচৰি দিওঁ ফুল গছ বা এনেই প্লেণ্টেশ্যনৰ মোৰ চখটো সৰুৰ পৰাই আছিল কিন্তু নিজৰ যিহেতু ঘৰ নহয় ভাড়া ঘৰত থাকোঁ গতিকে দুৱাৰ মুখতে দুটা টাব এনেকৈ লগালোঁ অন্ততঃ গ্ৰীনাৰী হৈ থাকিব মোৰ ৰুমৰ সন্মুখখিনি ফুল কালাৰ দিবা এইটো নালাগে ভগৱান কি কালাৰ দিলা প্ৰাপ্তিয়ে চব কি কৰিছে তাই এইটো ইয়াতে বেম্বো ট্ৰি কি মানি প্লেণ্ট দিম এইটোত মানি প্লেণ্ট এডাল থম আৰু ইয়াতে তাই নীলা কৰি দিলে নীলা কৰি দিলে পানীখিনি হ'ব ইয়াতে গ্ৰীণ দিবা নেকি কৰিব গোটেইখিনি ফুল হ'ল পানী হ'ব কি হ'ব দিয়া নালাগে ইমান বেয়া হ'ব এতিয়া বেয়া হৈ যাব এইটো কালাৰ দেখিবলৈ হ'ব এই দুটাই ধুনীয়া আৰু নুচুবা
Then this kasar this one. Then this kasar. Then this kasar. এনে আমাৰ পাপটি ইমান ধুনীয়াকৈ দিছে চাওক দেখিবলৈ ধুনীয়া হৈছে দেখিছেনে নীলা নীলা হৈছে দেখিবলৈ ধুনীয়া হৈছে দে পাপটি এইটো ক'ত থম এইটো এই টাপটো ক'ত থম আজি মই ডিউটিৰ পৰা আহি পালোঁ আৰু এতিয়া মোৰ আগতে পাপটি আহি পাইছে তাই কি কৰিছে মানে মানে চাম দেই আইমন হা কি কৰি আছা চাও কি ড্ৰয়িং কৰিছা তুমি ৱাও দেখাই দিয়া ধুনীয়া লাগিছে কি এইটো বনাইছা ছোৱালীজনী আৰু এইটো কি গছ থুটটো ৰঙা ধুনীয়া হৈছে কি খালা স্কুলৰ পৰা আহি খালা কি আৰু এইফালে মোৰ আইমনজনী ইমান ধুনীয়াকৈ ড্ৰয়িং কৰি আছে কোনো নাই ৰুমত ময়ো আহি পালোঁ তাই মোতকৈ বাৰু আগতে আহিছে দেখিছেনে ইমান ভাল ছোৱালী ৰমা মোৰ ভাল ছোৱালী ইংলিছ আছে আৰু হিন্দী টাইমত খেলাইছে তাৰপিছত সেই যে মই তোমাক বহিখন দিছোঁ এই বহিখন দিছে তাৰপিছত হেণ্ড ৰাইটিং হৈছে আজি দিম এতিয়া পঢ়িব লাগিব ন কিবা এটা খা আৰু এনেকৈ মোৰ ডাঙৰ ছোৱালীজনীয়ে মোক দিনটো এনেকৈ ব্যস্ত হৈ থাকিব ছবি তবি আঁকিব মোক কামত সহায় কৰি দিব ছোৱালী এনেকুৱাহে নহয় জানো মাকৰ লগতে থাকে অনবৰত আজিলৈ বাই দেই